হেল্ল' এভৰিৱান, গুড মৰ্ণিং জনাইছোঁ সকলোকে। পুনৰ মোৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিল 8টা, 7:30 বজাতে মই উঠিছোঁ। আজি অলপ দেৰিকৈ উঠিছোঁ কাৰণ আমাৰ জানৰ আজি স্কুল নাই, শনিবাৰে। গতিকে ভিডিঅ'টো শনিবাৰে বনাইছিলোঁ, এডিটিং কৰি মাত্ৰ আপলোড কৰিব টাইম পোৱা নাছিলোঁ। সেইকাৰণে ভাবিলোঁ আজি সোমবাৰে আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াওঁ। আৰু গা পা ধুই মেলি আহি পাকঘৰত আহি গ'লোঁ। মোৰ ভাত পানী বনোৱাও হৈ গ'ল, যিহেতু জানে ৰাতিপুৱা ভাত খাই ন, সেইকাৰণে। আৰু মই যোৱাকালি কাপোৰ দিছিলোঁ, চাওকচোন, এগাল কাপোৰ দিছিলোঁ, কিন্তু মেলিব জেগা নাই। আৰু বৰষুণৰ কাৰণে মাটি ঘৰতে ভিতৰতে মেলি দিছোঁ। আৰু যিহেতু জানৰ স্কুল থাকে ন, সেইকাৰণে ডেইলি কাপোৰ ধোৱা নহয়। সেইকাৰণে ছুটি দিনত কাপোৰখিনি ধুই দিম আৰু একেলগে। তাৰপিছতে এতিয়া জানে ভাত পানীও পালাক, আৰু এতিয়া আম খাব বুলি কৈছে। সেইকাৰণে আম এটা কাটি দিছোঁ ধুনীয়াকৈ। দেউতাই আনিছিলে বজাৰৰ পৰা কিনি অনা আম, এইটো নিজৰ ঘৰৰে নহয়। আৰু এতিয়া ধুনীয়াকৈ কাটি ল'লোঁ, কাটি কিনি এতিয়া উজানত দি আহিলোঁ। আৰু মোৰ যিহেতু আগতছে বহুত ওজন বাঢ়িছে ন, ফুলি গৈছোঁ, সেইকাৰণে ৰাতিপুৱা চাহ খোৱাটো বন্ধ কৰি দিছোঁ। এতিয়া নেমু পানী খাওঁ আৰু ৰাতিপুৱা গৰম পানী। আগতে মই এনেকৈ গৰম পানী খোৱা নাছিলোঁ, পানীটো খুব কমেই খাওঁ। আৰু এতিয়া পানী অলপ বেছিকৈ খাব ধৰিছোঁ, কাৰণ আগতছে বহুত শকত হৈছোঁ ন, সেইকাৰণে শকত হ'লে বেমাৰো বেছি হয়, সেইকাৰণে কিনাব আকৌ চেষ্টা কৰিছোঁ। আৰু তাৰপিছতে মই পানীখিনি খোৱাৰ পিছতে আকৌ লাওৰ শাক আনিছিলে যোৱাকালি দেউতাই আনিছিলে, আৰু এতিয়া বাচিব লৈছোঁ। এইটোৱে বহুত বেছি টান, বাচ্ছাটো বহুত বেছি বেয়া পাওঁ মই বাচি, আৰু খায়ো বেয়া পাওঁ। আৰু ইফালে ধুনীয়াকৈ মোৰ অৱশেষত চাফা কৰা হৈ গ'ল, আৰু এতিয়া ধুনীয়াকৈ কুটি ল'লোঁ। আৰু ভিডিঅ'টো আজি কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু পাকঘৰত আহি কিনি মই লাওৰ শাকটো ধুনীয়াকৈ ভাজি আছোঁ। চাওক, লাওৰ শাক খাই কিনি কোনে কোনে ভাল পাব আৰু কমেণ্ট এটা কৰি জনাব দেই। আৰু মই বহুত বেছি বেয়া পাওঁ, বাচিও বেয়া পাওঁ। তথাপিও মই বেয়া পালেনো কি হ'ব, আমাৰ ঘৰৰ মানুহেতো খাই ন, সেইকাৰণে মই ঘৰৰ মানুহৰ কাৰণে বনাই আছোঁ। তাৰপিছতে মই জুইটো কমাই দিছোঁ, কমাই কিনি অকণমান সিজিব দিম। আৰু এতিয়া মোৰ বনোৱাও হৈ গ'ল, আৰু দেখুৱাও নহ'ল ভিডিঅ' কৰি। আৰু এতিয়া বাজিল 11টা বাজিল, আৰু মোৰ ভোকো লাগিল, কাৰণ ৰাতিপুৱা মই গৰম পানীটো খাইছিলোঁ, তেতিয়াৰ পৰা একোৱে খোৱা নাছিলোঁ। সেইকাৰণে ৰাতিৰে মাংস অলপ আছিলে, আৰু ভাত অকণমান লৈ কিনি খাব লৈছোঁ। ৰুমতে আহি কিনি খালোঁ আৰু ভাতটো ঠাণ্ডা পাকাতে বহি কিনি। তাৰপিছতে আজিলৈ আহিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বাই বাই।